এতিয়া ফুটবল খেলা সমাপ্ত হৈ গ'ল আমি জিতিলোঁ বুঢ়া চেংৰা ফুটবল খেলা আছিল না চেংৰাবিলাক জিতিল তো এতিয়া পাৰ্টি খাম তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে পাৰ্টি খাম এতিয়া পাৰ্টি খাম আজি পাৰ্টি খাম আজি জমা পাৰ্টি খাম ইয়া পাৰ্টি মজা লাগিব মজা এইটো কাম আজি এইটো কাম মজা লাগিব একদম মজা ঠিক আমাৰ আজি বাটানপাৰাত বল খেলিছে সেইকাৰণে বুঢ়া চেংৰা ফুটবল খেলিছো চেংৰাবিলাক জিতিল এতিয়া পাৰ্টি খাম পাৰ্টি খাম মা কচম আপোনালোকে এনেকুৱা দোকানত কেতিয়াও এনেকুৱা দোকান দিব পাৰে তো আজি চাই লওক এনেকুৱা দোকান মালিক মা কচম ফাটা পাতি দোকান চাওক যে মালিক একেবাৰে আগুন ৰবা মালিক মহেশ্বৰ ৰবা মালিক এই যে দোকান মালিক প্ৰথমবাৰৰ বাবে চাওক গাড়ীৰ দোকান দি আছে গাড়ীৰ দোকান তো আজিৰ প্ৰতিযোগিতাটো সমাপ্ত হ'ল তো এতিয়া পাৰ্টি খাম একদম পাৰ্টি ইয়া পাপৰ যে পাপৰ আজি পাপৰৰ লগত জঙা খাম একদম আমাৰ নিচিনা কোনেও খাই পোৱা নাই চাগে পাপৰৰ লগত জঙাটো আজি খাই চাম টেষ্টিং তো এতিয়া গা চা ধুলোঁ এতিয়া পাৰ্টি খাব যাব লাগে তো ব্লগ ভিডিঅ'টো লাষ্টলৈ চাই থাকিব একদম মজা হ'ব কাৰণ বুঢ়া আৰু চেংৰা ফুটবল খেলিছোঁ আমি জিতিলোঁ এতিয়া বুঢ়াসকলে মানে প্ৰাইজটো হ'ল মুৰ্গী মানে যিয়ে হাৰিব সিহঁতে মুৰ্গী 5 কিলো লাগিব তো আজি খানা খাম পাৰ্টি কৰিম তো এনজয় তো আপোনালোকেও এনজয় কৰক তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে পুরা দিয়ে আছো গন্ধ ওলাইছে কিন্তু আপোনালোকতো গন্ধ নাপাব তো খাই থাকক বেলেগ নহয় ৰে বহুত জ্বালা বাপ আপোনালোকে খাব নোৱাৰিব জ্বালা বাপ মা কামুৰ যাব আপোনালোকে যদি খাই তো আপোনালোকেতো চাই আছে বা কেমেৰা দেখা পাই আছে তো আপোনালোকে ভিডিঅ'টো চাই আছে তো আপোনালোকে জ্বালাটো গম নাপাব তো আমি খাইছোঁ তো আমি সোৱাদটো লৈছোঁ তো আমি গম পাইছোঁ তো অসমীয়া ক'বলৈ শিকি আছোঁ আৰু অলপ চলপ ভুল হ'ব পাৰে তো ক্ষমা কৰি দিব মাকাবে মানে একে বেলেগতকৈ বেলেগ প্ৰাণী আমি ৰাতি হ'লেও মুৰ্গী চোৰ কৰি হ'লেও খাওঁ মাহ কচম বহুত ৰাতি হ'ল প্ৰায় 11টা হ'ল 11টা তথাপিও ইয়া মুৰ্গী লোকেল মুৰ্গী একে বেলেগতকৈ বেলেগ প্ৰাণী আমি মাহ কচম একদম পাৰ্টি কৰিম আৰু মানে বুঢ়াবিলাক গুচি গ'ল এতিয়া চেংৰাবিলাক এক্সট্ৰা কৰি খাম একদম বেলেগতকৈ বেলেগ মজা হ'ব চাওক আজি আমি বুঢ়া চেংৰা ফুটবল খেলিছোঁ তো পাৰ্টি বহুতজনে খাইছিল তো বুঢ়া চেংৰা খাইছিল এতিয়া বুঢ়াবিলাক ঘৰত গুচি গ'ল তো এতিয়া আমি চেংৰাবিলাক গল্প কৰি আছোঁ অলপ চলপ তো ফুটবল খেলিছোঁ আমি বুঢ়া আৰু চেংৰা তো চেংৰাবিলাকে জিতিছে তো মানে যিয়ে হাৰিছে তেওঁ সিহঁতে মুৰ্গীৰ মানে প্ৰাইজটো মুৰ্গী আৰু যিবিলাকে হাৰিব সিহঁতে প্ৰাইজটো দিব লাগিব তো মুৰ্গী 4 কিলোমান দিছে তো এতিয়া পাৰ্টি চুৰু হৈ আছে মানে পাৰ্টিটো চুৰু বহুত আগতে হৈছে তো এই বুঢ়াবিলাক গুচি গ'ল তো এতিয়া চেংৰাবিলাক আছে তো চেংৰাবিলাকৰ পাৰ্টি চাওক ৰান্ধনি যিহে মাংস ৰান্ধিছে বৰ তামাম জ্বালা লাগিছে বে মা কচম কেলা জীৱনত প্ৰথমবাৰৰ বাবে এনেকুৱা জ্বালাত মাংস খাইছোঁ বে তো চাওক মই আজি আপোনালোকক এটা মাংস দেখুৱাই আছোঁ মাংস মানে মাংস নহয় বাৰু
তো চাই থাকক মাথা হ'লেও দিব লাগিব তো মাথা হ'লেও দিব লাগিব তো অলপ চাই থাকক ভিডিঅ'টো তো চাই থাকক নাকি তো মই বাৰে ৰিকুৱেষ্ট কৰি আছোঁ যে কোনোবা ছোৱালী ছিংগল যদি আছে নন্দেশ্বৰৰ কাৰণে পুতি যাব লাগে মই উহাপ দিছোঁ একদম উবিহাপ দিছোঁ তো নন্দেশ্বৰৰ যদি লগত যদি কোনোবাই বিয়া হয় ন দিনকে মুৰ্গী মাংসৰ লগত একদম ক'বই নালাগে একদম ৰেগুলাৰ দিনে ৰাতি আবেলি গধূলি চব সময়তে মুৰ্গীৰ মাংসৰ লগত খাব পাৰিব একদম টেনশ্যন নাই তো পুতি যাব লাগে উইহাপ দিছোঁ মই বাই ছিংগল প্ৰাণী হয় মুৰ্গীৰ লগত শিল্পী নল'লে কাৰ লগত শিল্পী ল'ম তো সেইকাৰণে মুৰ্গীৰ লগত শিল্পী ল'লোঁ আৰু কি ক'ম ছিংগল প্ৰাণীটো সেইকাৰণে মুৰ্গীৰ লগতে শিল্পী ল'ব লাগিব চবৰে লগতো জীৱনত মৰি গ'লেও শিল্পী ল'ব নোৱাৰিম মানে নাপাম চাগে ছিংগল প্ৰাণীটো দিছ ইজ মাই ডাৰ্লিং লাইফ পাৰ্টনাৰ ইউ আণ্ডাৰষ্টেণ্ড তো আপোনালোকে হাঁহি পেট বিহাই যাব তো কৈ দিয়ক জিতৰাজ কি ৰান্ধি আছে মানে আমাৰ জিতৰাজ ভাইয়ে মানে লোকেল চিকেনৰ পেটি ৰান্ধি আছে চাওক মানে ভিডিঅ'টো লাষ্টলৈ চাই থাকিব আৰু খাবলৈ একদম টেষ্টি হ'ব তো আপোনালোকে ভিডিঅ'টো চাই থাকিব মানে খাবলৈ নমৰে হ'লেও চাই থাকক অলপ মজা লওক অলপ সোৱাদ লওক চাই কিনে ভিডিঅ'টো চাই কিনে অলপ সোৱাদ লওক চাওক মাংসটো চাই লওক হয়তো মাংসটো চাই লওক অলপ চাই লওক আপোনালোকক দেখুৱাই দি আছোঁ মই তো চাওক মই আপোনালোকে এটা কথা কৈ আছোঁ নিমি নেমা ৰাবাটাং নেমা এইটো টিঠু ভাই ঠিকি আছে বঢ়িয়াকে লোকেল চেংৰা বয় কাউলীয়া বাই চতুৰ্থ ৰাবান লোকেল চেংৰা বয় তেওঁক আমি আমেৰিকাৰ পৰা অৰ্ডাৰ কৰিছোঁ মই শিকিবৰ কাৰণে তো চাই থাকক চাওক এতিয়া প্ৰায় 11টামান ৰাতি বাজিলতো যে মালিক লৈ আনিল মালিক যে দাঙি লৈ আনিছে মালিক এই যে মালিক ৰাতি হ'লেও কোনো আপত্তি নাই আৰু এইটো মেইন এইটো মেইন বস্তুটো এইটো মুৰ্গা চালানি না লোকেল সব নিচাতে শেষ ফিউজ আৰু ইজি খাও মাংস মা কসম 11টা বা 12টা বাজিলেও আমি একদম খাটিৰ নকৰোঁ এতিয়া আমাৰ খানা ৰেডি হৈ গ'ল তো এতিয়া আমি খাব লাগে তো আপোনালোকেতো খাব নোৱাৰিব তো তুমি চাই থাকক নেকি চাই থাকক মস্ত তামাম চেন একদম ফক্স লাগিছে তো চাই থাকক তো আপোনালোকে চাই আছে নন্দেশ্বৰৰ ষ্টেটাছ তো নন্দেশ্বৰ এতিয়া ছিংগল আছোঁ তো কোনোবা ছোৱালী যদি ষ্টেটাছ চাই আছে পুতি যাওক নেকি দিলেক মাংস তো লোকেল মুৰ্গীও খাব পাব তো পুতি যাওক মই উইহাপ দিছোঁ নন্দেশ্বৰৰ গাৰ্লফ্ৰেণ্ড পুতি যাব লাগে তো মই উইহাপ দিছোঁ যেনে তেনে যদি ছোৱালীয়ে কোনোবাই ছিংগল আছে ন পুতি যাওক মই উইহাপ দিছোঁ তো আমি এতিয়া পাৰ্টি কৰি আছোঁ বৰলা সন্থাৰ মানে বৰলা সন্থাৰ আচল সভাপতিজন এই যে নন্দেশ্বৰ বৰলা সন্থাৰ সভাপতি এই যে আৰু এইফালে সম্পাদক আছে আমাৰ বৰলা সন্থাৰ হেলাৰী ৰাৱা এইফালে গাগলা বাগৰাইছে তো সি হ'ল ছেক্ৰেটাৰী বৰলা সন্থাৰ প্ৰায় 40-45 বছৰ হ'ল এতিয়ালৈকে গাৰ্লফ্ৰেণ্ড এটাও পতাব পৰা নাই তো সেইকাৰণে ছিংগল হৈ আছে যদি কোনোবা ছোৱালী ভিডিঅ'টো চাই আছে ছিংগল হৈ আছে তো লাইক কৰিব পাৰে কথাটো কি কৈছে গম পাইছে আপোনালোকে তো এয়াই আৰু বৰলা সন্থা ৰাতি হ'লেও কোনো আপত্তি নাই বৰলা
তো আপুনিও যদি বৰলা হৈ বহি আছে তেনেহ'লে আপোনাৰ লগত কণ্টেক্ট কৰক জঙা খাবলৈ না কি একদম সন্ধিয়া 4-5টাৰ মানৰ পৰা ৰাতি 1টালৈকে আজিও খাই আছো চাওক কিমান জঙা প্ৰায় 5 কিলো 6টা মান খালো তথাপিও নিচে লগা নাই কাৰণ আমি হল বৰলা মেইন বৰলা মেইন না ঠগালুং সেকেন্ড পুলক নিহাসৰ আচলতে পুলুকটো নিহাসৰ নহয় আমি সেই নিহাসৰ প্ৰাণী হৈ গ'ল গম পাইছা প্ৰায় 12টা না 1টা বাজিল और इटे मुर्गी एटा मरी उसु पार्टी हो तो ऐसा होना चाहिए पार्टी जिंदगी में लाइफ में ऐसे पार्टी करना चाहिए लोकल मुर्गी पूरा दिएसु आहा गरम गरम 11টা বা 12টা ৰাতি বাজিলেও কাকো খাতিৰ নকৰো আমি একদম জঙ্গলৰ মানুহ নিচিনা খাই আছো জুইত পুৰা দি আছো চাওক লোকেল মুৰ্গী যদি কাৰোবাৰ লোভ লাগিছে খাবলৈ তো আহিব পাৰে 100897546555 কন্টেক্ট নম্বৰত যোগাযোগ কৰিব পাৰে তো যদি কাৰোবাৰ খাবলৈ লোভ লাগিছে তো কন্টেক্ট নম্বৰটো দি দিলো তো কন্টেক্ট কৰিব পাৰে তো বহুত ৰাতি হ'ল তথাপিও মুৰ্গী চোৰ কৰি লৈ আনিলো আমি বহুত কেইজন আছে তো এইবিলাকক মই আপোনালোকক দেখুৱাই দি আছো মানে যিবিলাকে মুৰ্গী চোৰ কৰিছে আসল মেনবিলাকক মই দেখুৱাই দি আছো কিমানজন আছে মুৰ্গী চোৰ নম্বৰ 1ত থাকিব উদিৰত মুৰ্গী চোৰ কয়টা দিব ক অহাকালি যে লাগিব পইচা কয়টা দিব ক আমি নাখায় আমি মদ নাখায় মাংস নাখায় আচ্ছা তো উদিৰত হ'ল পুৰঞ্চিন হ'ব তিথো কয়টা দিব দিছে মই 80 টকা কৈ পিছ খাব या तिथो আগতে এডভান্স কৰি 80 টকা দি থৈছে কিমান হয় দেখাব আৰু জলে দাদা কয় টাকা দিব আমি আজি মুৰ্গী চোৰ কৰি আনিছো আমি 1টা না 12টা না কয়টা হল 12টা হৈছে এতিয়া 12টা বাজিছে আমি টাইমটো চোৱা নাই এখানে আমি 50 টাকা দিম বুলি আমি ভাবিছো 50 টকা তো আসলতে মুৰ্গীৰ মালিকটো বাৰু জলে দাদা হ'ব তো ই 50 টাকা দিব তো আৰু বহুত কেইজন আছে তো হিহঁতক দেখুৱাই দি আছো ইয়া গোবিন্দ মালিক কয়টা দিব নাইন পাইছে তোৰ শুনা নাই ন কয়টা দিব 1 টাকা থানা নহয় এবে কাপুং তুনু আছে বে কয়টা দিব ক কম থৰ আগ্ৰহ তো মানে যিমান লাগে গোবিন্দ পৰাই দিব তো কোনেও টেনচন ল'ব নালাগে তো গোবিন্দ সকলোকে মিলাই দিব আৰু যদি কাৰোবাৰ 10 টকা 20 টকা কম হয় গোবিন্দ মিলাই দিব আৰু ইয়া নন্দিছৰ কয়টা দিব 100 টকা 100 টকা আচ্ছা তো এ চাই লাগ যদি বিছা নহয় 100 টকাটো দেখাই লও হয়তো এডভান্স কৰি 100 টকাটো দেখুৱাই দিব তো আপোনালোকেতো মানে এয়া চাওক 100 টকাটো দেখাই দি আছো ৰাতি ইমান স্পষ্টকৈ দেখা নাপাব পাৰে তথাপিও সেইটো মানে এইটো 100 টকা হয় বাৰু ইয়া হেলাৰি মানে মুৰ্গীৰ কাৰণে এটা জঙা গিফ্ট দিছে হেলাৰি এইফালে কাগলা আছে কাগলাটো পুৰা 200 টকা মান দিব তো এই বিনেশ্বৰ ক'ত গেল বিনেশ্বৰ বি এইজনীতো পইচা দিবৰ কাৰণে বয় খোৱাৰ কাৰণে শেষ গুচি গ'ল जो डर गया समझो वो मर गया
ফুটবল খেলাৰ পাৰ্টি খাইছোঁ পাৰ্টি চাওক কিমান মানুহ মানে লাইট নাই না সেইকাৰণে ব্ৰাইটনেছ কম বহুত মানুহ পাৰ্টি বুঢ়া চেংৰা ফুটবল খেলৰ পাৰ্টি খাইছোঁ কেমেৰাত ইমান স্পষ্ট হোৱা নাই তথাপিও চাওক তো এতিয়া ৰাতি হ'ল তো আমি পাৰ্টি কৰি আছোঁ ইয়াত চব ৰান্ধি আছে মিউটি দেখা পাইছে না চব তেল দি দিছে নাইট পাৰ্টি তো ৰাতিৰ পাৰ্টি ইয়াত চব ল'ৰা ছোৱালীকে ইয়াত জোঙা চব জোঙা ছয়টা তো চাই থাকিব ল'ৰা ছোৱালীকে আৰু মজা একদম তো এতিয়া অলপ অলপ নিচা হ'ল তো ৰাতি হ'ল তো ইয়াতে ভিডিঅ'টো সামৰিম তো যদি ভিডিঅ' চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ইয়াৰ নন্দে ৰেপ চং পেপ পপ হিপ হপ তো বাই বাই আকৌ লগ পাম নেক্সট ভিডিঅ'ত